হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ আজি বহুত দিনৰ মই এটা ভিডিঅ' লৈ আহিছোঁ চ' আজি মই বৰ্তমান আছোঁ ক'ত চ' ভিডিঅ'টো একেলগে চাই থাকক গম পাব গাইজ মই বৰ্তমান আছোঁ গৰখীয়া গোসাঁই থানৰ পুখুৰীৰ ওচৰত চ' এইটো চাওক পুখুৰী আৰু এইটো চাওক মাজত দেখিছেনে নাই নাজানো কি দেখিছে কমেণ্ট কৰি জনাব আৰু এইফালে হ'ল ৰ'ব আহি থাকক এইফালে হ'ল পুতুনা বট এইফালে বকাসুৰ বট আৰু এইফালে বৃন্দাবন আৰু এইফালে বস্ত্ৰহৰণ আৰু এইফালে কি আছে আৰু এইফালে আছে ৰাসলীলা তাৰপিছত আৰু এইফালে আছে কি আছে দেখাই আছোঁ চ' ভিডিঅ'টো চাই থাকক গাইজ মই বৰ্তমান আছোঁ গৰখীয়া গোসাঁই থানৰ ভিতৰত চ' এইটো হ'ল মেইন মন্দিৰ আৰু ইয়াতে গামোচা বন্ধা হয় মই ভিডিঅ' ক্লিকত দেখাই দিম বাৰু চ' ইয়াতে গামোচা বন্ধা হয় আৰু এইফালে হৰিণা আছে চ' হৰিণাবোৰো দেখাই আছোঁ আৰু এইটো এটা মেকুৰী আহা মানুহ হৰিণা চাবা হৰিণা আহা গাইজ এতিয়া আপোনালোকক দেখাম হৰিণা চ' চাই থাকক গাইজ আজিলৈ ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' টিল দেন টাটা বাই বাই গাইজ গ'লে নেকি ৰ'ব নাযাব এইখিনিতে এটা বিশেষ কথা ক'ব থাকি গ'ল চ' কথাটো কোৱাৰ আগতে অলপমান ছাইডত ৰখি লওঁ চ' ৰখি পেলাই কথাটো হ'ল গাইজ সকলোৱে আহক এই মন্দিৰটোত ধুনীয়া এটা পৰিৱেশ ধুনীয়া লাগে মন্দিৰটোৰ ভিতৰত চ' মন্দিৰটোত আহিবৰ কাৰণে আপোনালোকে বৰপেটাৰ পৰা চৰভোগলৈকে আহক চৰভোগৰ পৰা আৰু মানে বহুত কেইখন গেট আছে সোমাব পাৰিব মন্দিৰটোত